নমস্কাৰ আপোনালোক সকলো ভালে আছে বুলি ভাবিছোঁ আৰু ময়ো কোনোমতে জীয়াই আছোঁ আৰু কৌতুক চৌতুক শুনাই পেলাই আচ্ছা দুটা কৌতুক কওঁ সৰু সৰু বিশেষ সময় নষ্ট নকৰোঁ আপোনালোকৰ মানে এখন স্কুললৈ তিনিটা ল'ৰা ৰোল কল কৰাৰ পাছত ক্লাছত সোমাইছেগৈ ছাৰে ৰোল কল কৰি উঠিছে আৰু তেনেকুৱাতে সোমাইছেগৈ সুধিলে ল'ৰাকেইটাই ছাৰ সোমাব পাৰোঁনে ছাৰে ক'লে কেলে দেৰি হ'ল এটা সুধিলে ছাৰ মোৰ চাইকেল পামচাৰ হ'ল এনেকৈ কৈছে থিয় হৈ থাক দ্বিতীয়টো সুধিলে তোৰ কি হ'ল কেলে দেৰি হ'ল তোৰ সিও ক'লে ছাৰ মোৰ চাইকেল পামচাৰ হ'ল তহঁত দুইটাৰে চাইকেল পামচাৰ হ'লনে হা মিছা কথা ক'বলৈ আহিছ থিয় হৈ থাক তাৰ ৩ নম্বৰটো সুধিলে তোৰ কি হ'ল ছাৰ মোৰো চাইকেল পামচাৰ হ'ল ইমান মিছা কথা কৈছ তিনিওটাৰে চাইকেল পামচাৰ হ'লনে বোলে ছাৰ আমি একেখনতে উঠি আহিছিলোঁ এতিয়া দ্বিতীয়টো শুনক ডাঙৰ মুৰ্গীৰ ফাৰ্ম এখন আছিলে সেই মুৰ্গীৰ ফাৰ্মখন চেক কৰিবৰ কাৰণে হেল্থ ইন্সপেক্টৰ এজন আহিলে আহি ফাৰ্মৰ মালিকক সুধিলেহি যে আপুনি মুৰ্গীবোৰক কি খুৱায় তেতিয়া মালিকে ক'লে কি খায় আৰু কেঁচু কুমতি পোক পৰুৱা এইবোৰেই খায় বোলে আপোনাৰ এগেইনষ্টে মই গভৰ্ণমেণ্টক জনাম আপুনি এই বেয়া বস্তুবোৰ খুৱাইছে সেইকাৰণে মানুহৰ কণী খাই বেমাৰ হৈছে দমদমাই তেখেত গুচি গ'লগৈ অলপ দেৰিৰ পিছত এজন ফুড ইন্সপেক্টৰ আহিলে আহি পেলাই সুধিলেহি যে আপুনি ফাৰ্মৰ মুৰ্গীবোৰক কি খুৱায় তেওঁতো এবাৰ বেয়া বস্তু খুৱাওঁ বুলি কলত ফচিছিলে সেইকাৰণে তেওঁ এইবাৰ ক'লে যে কাজু খিচমিচ আপেল আঙুৰ এনেধৰণৰ বস্তুবোৰ খুৱাওঁ সেইকাৰণে এই বস্তুবোৰৰ দাম বাঢ়ি গৈছে মই আপোনাৰ এগেইনষ্টে চৰকাৰক জনাম সেইবুলি দমদমাই গুচি গ'ল দ্বিতীয়জন তাৰপিছত এই ৰিপৰ্টাৰ এজন আহিলে আহি পেলাই ফাৰ্মৰ মালিকক সুধিলেহি আপুনি মুৰ্গীবোৰক কি খুৱায় এবাৰ বেয়া বস্তু খুৱাওঁ বুলি কৈ ফচিছিলে এবাৰ ভাল বস্তু খুৱাওঁ বুলি কৈ ফচিছিলে সেইকাৰণে এইবাৰ তেওঁ এটা বুদ্ধি লগাই দিলে কি যে সব মুৰ্গীবোৰক মই ৰাতিপুৱাই 20 টকা পইচা দি দিওঁ তাহাঁতি কি কিনি খায় তাহাঁতিহে জানে